খবৰ স্বাগতম জনাইছো নতুন নতুন ভিডিঅ'ৰ মাজলৈকে আৰু আপোনালোক আছে মোৰ ইউটিউব চেনেল হিমাংশু ডান্সাৰ যেহেতু আকৌ নতুনকৈ গান এটা ওলাইছে পে পে নে নে সেই গানটো আজি আকৌ তাৰ ৰিলিজ কৰিবলৈ যাই আছো নতুন জেগা বিচাৰি যাম যেহেতু নতুন জেগাতে ভাল লাগে সদায় একেখিনি জেগাতে কৰি ভিডিঅ'বোৰ ভাল নালাগে সেইবাবে ৰাজা ভাই আৰু মই যাই আছো এটা নতুন ভিডিঅ'টো বনাবলৈ নতুন জেগাত যেহেতু বেমাৰ আছিল সেইবাবে বহুখিনি হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু আজিৰ পিছৰ পৰা আকৌ আৰম্ভ কৰিম নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকে চাই থাকিব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক জেগাখিনি বিচাৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ লোকেশ্যনটো আহি পালোঁ কিন্তু কি হ'ল আমাৰ অলপ দেৰি হ'ল বাবে সূৰ্যটো পূৰা মাথাৰ ওপৰত পৰিছে আৰু মাথাৰ ওপৰত পৰাৰ কাৰণে মানে চুলি চৰাখিনি মুখত পৰিছে সেইকাৰণে আমি ভিডিঅ'টো বনাব পৰা নাই অলপমান দেৰিকৈ বনাওঁ অলপ কিবা খাই পেলাই ভিডিঅ'টো আৰম্ভ কৰিম যিটো ইমান আহিছে ভিডিঅ' কৰিহে যাম সেইবাবে অলপ হ'লেও ৰখি যাম ৰখি পেলাই যেতিয়া মুখৰ পৰা হ'ব সূৰ্যটো তেতিয়া ভিডিঅ'টো আৰম্ভ কৰি আমি ঘৰলৈ গুচি যাম কৰি পেলাই চুলিৰ চেৱাটো যিটো মুখত পৰে আৰু মুখত পৰিলে মানে ভাল নহয় চেৱাটো গোটেই মুখতে পৰি থাকে আৰু সেই জেগাত পৰি থাকে কাৰণে আমি ভিডিঅ'টো আৰম্ভ কৰিম অলপ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে এনেকৈ ৰখি থাকিব নোৱাৰি সেইবাবে ভাবিছোঁ অলপ কিবা খাই আহি ভিডিঅ'টো আৰম্ভ কৰিম হয় নহয় ভিডিঅ'ৰ প্ৰথম ষ্টেপটো কৰা খতম হৈ গৈছে এতিয়া যাম এটা বেলেগ লোকেশ্যনত আকৌ এইখিনিতে কৰি থাকিলে বেয়া দেখা হ'ব যিহেতু সেইবাবে আমি অলপ কিবা খাই লৈ হ'লে আকৌ বেলেগখিনি জেগাত যাই আছোঁ তো ফাইনেলি লাষ্টৰ ষ্টেপখিনি কৰা হ'ল আৰু মাজতে অলপমান আছে আৰু সেইখিনি কৰা হ'লে গোটেই ভিডিঅ'টো খতম হৈ যাব আপোনালোকে ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'ত পাবা এইটো অকল ব্লগৰ কাৰণে বনোৱা হৈছে শ্বৰ্ট ভিডিঅ'ৰ পৰা চাই পেলাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো যিহেতু শ্বৰ্ট ভিডিঅ'টো আজিয়ে পোষ্ট হ'ব আৰু ব্লগটো কেইদিনমান পিছত পোষ্ট হ'ব ব্লগটো চাই উঠি যদি শ্বৰ্টটো আপোনালোকৰ আছে শ্বৰ্ট ভিডিঅ'টো চাই ল'ব তাৰপিছত কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে এই লোকেশ্যনটোত লাষ্টৰখিনি কৰি ল'লোঁ এতিয়া আমি আকৌ এটা বেলেগ ঠাইলৈ যাই আছোঁ আৰু মাজৰখিনি কৰিবলৈ আমি আহিছোঁ লোকেশ্যন বিচাৰি পেলাই বজাৰ খোলা মানে বজাৰ খোলা এইখিনি ভাল হ'ব লাগে সেইকাৰণে আহিছোঁ ইয়াত যদি ভাল হয় ইয়াতে এইখিনি কৰি পেলাই ঘৰলৈ আমি যাই থাকিম তো গাইজ মোৰ ভিডিঅ' কমপ্লিট হৈ গৈছে এতিয়া গোটেইখিনি কৰা শেষ হৈ গৈ লাষ্টৰখিনি ইয়াত থৈ দিছিলোঁ মানে ৰাস্তা ইয়াত কৰিম বুলি ভবা নাছিলোঁ কিন্তু ৰাস্তাতে আহি মানে বজাৰ খোলাতে ভাবিলোঁ ইয়াতে কৰি যাওঁ আৰু লাষ্টৰখিনিয়ে বেছি ভাল হৈছে বুলি মই ভাবোঁ ভিডিঅ' বনোৱা খতম হৈ গ'ল আৰু আমি আহি পালোঁ ঘৰ আৰু এতিয়া আমি ভিডিঅ'টো এডিট কৰিম কৰি পেলাই শ্বৰ্ট ভিডিঅ'টো আপলোড কৰি দিম আপোনালোকে চাই পেলাই কমেণ্ট কৰি দিব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব একদম ৰাতিপুৱাই গৈছিলোঁ যিটো সূৰ্যটোৰ কাৰণে অলপ দেৰি হৈ গ'ল তাৰ উপায় নাই যিটো ভিডিঅ' বনাই একদম জোতা এটা পিন্ধি আছোঁ গৰমৰ বহুত গৰম লাগিছে মাথা চাথা বিহাই আহিছে যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ